গাইজ এইটো আমাৰ ভগৱানৰ প্ৰ নাই বুলি ক'লে কিমান চলাব 10 ফুট বেয়া নাপায় যদি ক'ব নেকি এনে আহি কেনে লাগিল ভালে লাগিল ৰেগুলাৰ আহি কিজনী ৰেগুলাৰ অহা নাই ক'ত ঘৰ পিছে আপোনালোকৰ হেল্ল' গাইজ গুড মৰ্ণিং আজি আমি যাম সোণাপুৰত মই বাকী এণ্টি কওঁ তো গাইজ আমি যাম তাৰমানে আমি ভগৱানৰ সমাধিত যাম মোৰ লগত আছে মাছুম ভাই আৰু আমাৰ লগ কিছুমানে আহিছে আল্ট্ৰা লৈ আছে সিহঁতৰ যিহেতু ক'লা ৰাতি ফোন মাৰিলে 11টামান বজাত কৈছে ভাই যাবি নেকি কৈছে মই ক'লো ক'ত গৈছে ভগৱানৰ সমাধিত ভগৱানৰ সমাধিত আৰু নাযাৰ প্ৰশ্নটোৱে নাই হয়নে মাছুম আমি যাম আপোনালোকে চাব অলপমান ভিডিঅ'টো কেনে হয় আৰু কিবা যদি ভুল হয় অলপমান মাপত দিয়ক আমাৰ আৰু এটা লগ আহিছে তাতো দেখক জুবিন আৰু মাছুম যাবি নেকি আমাৰ সমাধিত ভগৱানৰ সমাধিত আৰু গাইছ ইয়াৰ নামটো হ'ল সৈনুৰ ইয়াৰ ঘৰত মাতাৰ নাম হ'ল জুবিন আৰু যিহেতু জুবিনদাৰ সমাধিত জুবিনো যাব তাকে একেলগে যাইছোঁ বহুত ভাল লাগব নাকি ভগৱানৰ সমাধিত আৰু অলপমান চকত কিবা অলপমান কিনি ল মম ধূপ কিবা কিনি ল নাকি বলক যাওক তো বৰ্তমান যাইছোঁ ৰাতিপুৱা 7:30 বাজছে আমি যাইছোঁ 8টামান বজাত বাছখন আহি পাব আমাৰ লগকেইটাই চকত আৰু এটা চলি ৰখিছে তাৰ লগত যাম আমাৰ বাছ আহিছে বাছ পিছতে অলপমান কিবা অলপমান চিটৰ কাম আছে দুটা মানুহ বেছি হৈছে সিহঁতৰ কাৰণে চেট দিছে তাকে ঠিক ঠাক হওক তাৰপিছত আমি দোকান লৈছোঁ আমি যাইছোঁ ষ্টেচন লৈছোঁ বৰ্তমান তাৰপিছত মোৰ লগত আছে আমাৰ সৈনুৰ ভাই কেনে খবৰ ভাল নে একদম পূৰা উৎসাহ জুবিন অনুৰাগী যিহেতু আমি যাব লাগিব যাবলক যাইছোঁ আমি মেইন বস্তুটো পাইলোঁ আমাৰ এডাল কেমেৰা ষ্টিকডাল দাউৰি আহিলোঁ এডাল নিবে সৰক গেলি আৰু এতিয়া যাওঁ গাড়ী ৰখিছে আমাক দুকে কাৰণে আমি আছোঁ ষ্টেচনৰে পান্ধি চাব পাৰে তো গাইছ মই যিহেতু কৈছিলোঁ কেমেৰা ষ্টিকডাল নিবে আছোঁ সেইটো দি ভিডিঅ' বনাইছোঁ দাউৰি আহিছোঁ এতিয়া দাউৰিব আৰু বল নাই আৰু সেইকাৰণে এতিয়া লাহে লাহে যাইছোঁ গাইছ সৰুটো কালি হ'লেও কৈছি 8টা বজাতে তহঁত ওলাই গৈছিলি সাতটাতে ওলাই যায় তাত গেছোঁ এনটাৰ পৰা 7:30 ওলাই আহিলোঁ 7:30 ষ্টেচনত ৰখি এতিয়া 9টা বজাত আৰু ঘৰত গৈছোঁ এনেকৈতো গালি শুনিব লাগিব না গাইছ কি কৰিব আৰু ডাঙৰ মানুহ বৰ্তমান আছে আমাৰ লগত 9জন লগ এইকেইটা চবকেইটা আছে চবকেইটা যাব ক'ত যাবি ভাই সোণাপুৰ বাছ আহিছে গাইছ আৰু কমচে কম 5 মিনিট ৰখিয়া দিছে এই হৰেণ মাছি হয় নেকি সেইকাৰণে চাওঁ বৰক জয় জুবিন দা আমি যাম আজি জুবিনদাৰ ন্যায়ৰ কাৰণে আমাক ন্যায়টো অলপমান জল্দি লাগে অলপমান জুবিনদাৰ যিহেতু জন্মদিনটো আহিছে তাৰ আগত ন্যায়টো হ'লে অলপমান বেছি ভাল হয় আৰু আমি আছোঁ আৰু বৰ্তমান সেইকেইটা লগকেইটা আছে আৰু সৈন্যৰ আছে বাছখন আহি বাছ আহি পাইছে বৰ্তমান বাছ ৰখিছে এখন নেকি জুবিনদাৰ ফটো দিছে জয় জুবিন দা বুলি কে ৰহিদা আছি আছো আছে কি খবৰ দে বৰ্তমান চলি ভৰ্তি আমাৰ টিকুই ভাই আগত আছে আমাক জুনি কৰতে কৈছে টিকু পুৰা চুলি তুলি কাটি দিছে টিকু নহয় তো আৰু পিছফালে চাওঁ বৰ্তমান কাটি দিছে কিছু গুৱাহাটীত কিবা পাক বা নাপাক জামটো পাম আমি জামত ৰ'বলৈ বৰ্তমান 10 মিনিটমান হ'লে নেকি কৈছোঁ জুবিনদাৰ গান লগোৱা হৈছে মজা লাগছে গাটো ধৰি আমি ব্ৰহ্মপুত্ৰ এইফালে এতিয়া ভাল
যাম গুৱাহাটীৰ মেইন বস্তু হ'ল জামে জয় জুবিন দা জয় জুবিন দা তো গাইস গাড়ির বিষয় জয় জুবিন দা জয় জুবিন দা জুবিনদাৰ এটা গান লগোৱাৰ পিছত যাই পেলাই কিবা আমেজে বেলেগ সেইকাৰণে জুবিনদাৰ গান শুনি শুনি যাইছোঁ কিবা অলপমান বাইক চাইছা অলপমান এনেকৈ জুবিনদাৰ গান লগাই পেলাই জুবিনদাৰ সমাধিত যাইছোঁ বৰ্তমান তো গাইছ খানাপাৰা ছায়েন্স মিডিয়াম আহিবলৈ এখন নহ'লে তাতে ছায়েন্স মিডিয়াম গাইছ এতিয়া এটা অলপমান সৰু চাই ব্ৰেক মানে কোনোবা কিবা কিবি অলপমান খাই ল'লি যেতিয়া খাই লওঁ এখানে আমাৰ বাছ জুবিনদাৰ ফটো আহিছে জুবিন গাৰ্গ গাইছ মানুহ আছে বৰ্তমান বলক ক'ত যাব অলপমান ফটো চটো মাৰি ল'ব এইটো হ'ল আমাৰ টিম আমাৰ লগত আইকেইটা বৰ্তমান আছে মোৰ লগত টিকু ভাই আমাৰ পুৰা বাছ চাছ ঠিক কৰা ইয়ে কেনে খবৰ আছোঁ ভাই কিবা ক'ব নেকি কিবা ক'ব মানে কেনে লাগিলে আহি পেলাই ভাল লাগছে সোণাপুৰ যাই পেলাই আৰু বেছি ভাল লাগিব বৰ্তমান আধা ৰাস্তাতে আছোঁ আমি বৰ্তমান আমি ইয়াতে মানে জেগাখিনিৰ নাম কি আছিল এইটো খানাপাৰা বুলি খানাপাৰা আমি খানাপাৰা আছোঁ এতিয়া মিটিং এখন আছে আমাৰ সৰু সুৰা মিটিংখন লৈ শেষ হোৱাৰ পিছত তাতে যাম আমি মিটিংখনত খানা পিনা কৰি পেলাই আমি তাতে সোণাপুৰ গুচি যাম জুবিনদাৰ সমাধিস্থলত গুচি যাম কিন্তু আপোনালোকৰ ভগৱানৰ সমাধিস্থলত ভগৱানৰ সমাধিস্থলী আমি ভগৱানৰ সমাধিস্থলীত যাইছোঁ বৰ্তমান আমি ইয়াতে অলপমান কিবা অলপমান খাই লওঁ নাকি খাই ল'ম মানে এতিয়ালৈকে খাব নোৱাৰা মানে এটা বহুত এটা নিয়ম আছে এটা নিয়ম আছে মানে কেনে আগে আমি 1 ঘণ্টা বহিব লাগিব খালী পেটে দি 1 ঘণ্টা আমি মিটিঙত বহিব লাগিব বহি যাম জুবিনদাৰ কাৰণে আমি দিনটো লগান থাকিব পাৰিম না জুবিনদাৰ কাৰণে আমি দিনটো লগান থাকিব পাৰিম এই ভাই আমি ইয়াতে লগ পালোঁ ভাই কেনে লাগে পিছে আহি মজা পিছে নামটো কি ভাই শান্তু ক'ত যোৱাৰ পিছে ভাই মৰিগাঁও এই জুবিনদাৰ সোণাপুৰত যাবি না সোণাপুৰ যাম এই লগ পাম সোণাপুৰত যাওঁতে সোণাপুৰ নিশ্চয় আপোনাৰ ইনষ্টা আছে নে আছে কি বুলি আছে মিষ্টাৰ বৰদলৈ এই গাইছ মিষ্টাৰ বৰদলৈ আদিত্য ফ'ল' কৰি দিব পিছে ভাল লাগিল ভাই চবে ফ'ল' কৰিলে আৰু মিষ্টাৰ বৰদলৈটোৱে সকলো কৰি দিব অলপমান আমাৰ যোনবিলাক ফেন ফ'লৰ কিছু সোনবিলাক কৰি দিব ভাল লাগিব অলপমান ফুৰি আহোঁ নেকি জেগাখিনি দেখি দিওঁ অলপমান যিহেতু আহিলে আমি কোনোদিনে ভিডিঅ' বনোৱা নাযায় ইয়াতে যিহেতু এইফালে আহিলে গাইছে আমি কোনোদিনে ভিডিঅ' বনোৱা নাযায় সেইকাৰণে আজি অলপমান ভিডিঅ' বনাম বুলি ভাবিছোঁ অলপমান দেখাই দিওঁ জেগাখিনি এক্সপ্লেইন কৰোঁ সেইকাৰণে ধৰক গাইছ কেনেকৈ চাব ধৰে অলপমান লাজি লাগে কিন্তু গাইছ লাজ কৰি লাভ নাই লাজ কৰি লাভ নাই জীৱনত আগবাঢ়িব লাগে লাজটো ভাঙিব লাগিব গাইছ নাই যিহেতু আমি যদি আজি ভিডিঅ' বনাইছোঁ আমাৰ যদি একদিন আমি নাইকিয়া হৈ যাওঁ আমাৰ ভিডিঅ'টো ৰৈ যাব না সেইটোৱে কথা গাইছ আমি যদি আমাক খাই আছে বহুতে বোলে ভিডিঅ' বনাই আছা কিন্তু গাইছ সেইটো নহয় আমি যদি মৰিও যাওঁ আমাৰ ফেচবুক ইনষ্টাত ভিডিঅ' থাকিলে আমাৰ ঘৰৰ মানুহ হিচাপে লৈ খাই পেলাই আমাৰ ফেনে ভিডিঅ' আমি পইচাৰ কাৰণে কাম নকৰোঁ এনে অলপমান ফেন ফলোৱাৰ্ছ লাগে বা মৰম লাগে নাযাওঁ নেকি সেইফালে নাযাওঁ গাইছ আমি যি আছোঁ সোণাপুৰত কিন্তু সোণাপুৰত বৰ্তমান নাই আমি আছোঁ বৰ্তমান খানাপাৰাত আমি জুবিনদাৰ সমাধিস্থলীত যাই আছিলোঁ কিন্তু আমাৰ গড়ভাগৰ পৰা এজেঞ্চিবোৰৰ ফালৰ পৰা আমাক লৈ অহা গৈছে আমাৰ ভাইহঁতক লৈ আহিছোঁ ভাইহঁতৰ ঘৰ ফগ্ৰাবাৰত আমি তাৰ পৰা আহিছোঁ আহি পেলাই বৰ্তমান যোৱা নাই ইয়াৰ পৰা যাওঁতে অলপ দেৰি হ'ব নাই বোলে 1-2মান বাজিব তাৰপৰা আমি সোণাপুৰ যাম সোণাপুৰত যাই তো গাইছ সোণাপুৰত সদায় গধূলি যাই পেলাই বেছি ভাল লাগে
সোণাপুৰত যি দেখা পাওঁ আপোনালোকক চব দেখাই দিম তো আমি বিশ্বাস আছে আপোনালোকৰ সোণাপুৰত আমি নিশ্চয় জুবিন দাক দেখা আৰু পাম যিহেতু জুবিন দাই ৰাতিটো বেছি ভাল পাইছিল না দিনতকৈ ৰাতিটো বেছি ভাল পাইছিল কাৰণে আমি গধূলি যাব চেষ্টা কৰিম বেছিভাগ আমি গধূলি যাব চেষ্টা কৰিম সেইকাৰণে আমি এতিয়া বৰ্তমান টাইমটো কটাই আছোঁ মানে আমি ভাবি আছোঁ 2টামান বজাত ইয়াৰ পৰা যাই পেলাই 4টামান বজাত যাই পাম আৰু 4টা নহয় 3টা 4টামান বজাত যাই পাম সোণাপুৰ যাই পাওঁ তাৰপিছত তাতে কমচে কম 2-3 ঘণ্টা থকাৰ পিছত গধূল হ'ব না অলপমান তেতিয়া ভাল লাগিব মানে আৰু জুবিন দাই যিহেতু গধূলটো ভাল পাইছিল সেইকাৰণে আমি গধূলি যাব চেষ্টা কৰি থাকিম আৰু গাইজ মোৰো এটা মানে ইনষ্টাৰ চেনেল এটা আছে আমি মানে ফানি ভিডিঅ' বনাওঁ আছাম কমেডি ষ্টাৰ বুলি আছে ইয়াৰ আমাৰ ভাইৰ ফেন ফলোৱাৰ্ছ দিলে আমাক যাতে ফ'ল' কৰে সকলো কৰি দিব দেই আমাৰ টিকু ভাই বহুত ভাল আমি বহুত ভাল পাওঁ টিকুক ইয়াতোক মানে মই লৈ আহিছোঁ মানে ইয়াতে মানে মই ফোন মাৰিলোঁ ক'লে বোলে যাবা নেকি তেন্তে ক'লাক যাম মই অলপ পইচা আছে নালাগে আকৌ খৰচৰ কিবা এটা ল'লি হ'ল এন্দো মানে জুবিন দাক নুশুনি ভাল নালাগে 1000 টকা গ'লেও জুবিন দাৰ নামত চবে বিচাৰে তাৰমানে যদি কয় না এই ইমান তোমাৰ যেতিয়া পইচা আছে মোৰ হাতত যদি 50,000 আছে কৈ 50,000 দিব লাগিব জুবিনদাৰ কাৰণে তাকে যাব লাগিব ডাইৰেক্ট দিম এই কথা আৰু গাইজ আপোনালোকে এই ভিডিঅ'টোত যাতে এটা কমেণ্ট জাষ্টিক ফৰ জুবিন গাৰ্গ এই জুবিন দা অতি সোনকালে নিয়ে আহিবা আৰু বৰ্তমান আমি যাই আছোঁ এতিয়া দোকানত মানে গল চল শুকাই গৈছে গাইজ আং ৰাস্তা জয় জুবিন দা বুলি কৈ আছোঁ ক'বাই লাগিব গাইজ আমাৰ জুবিন দা আমাৰ কাৰণে ভগৱান আছিল যিহেতু ভগৱানকতো মাত মাতাটো ভগৱানৰ কাৰণেতো নিয়াৰ কাৰণেতো লাগবেই লাগিব না আমি লাগবেই লাগিব ভগৱান যিহেতু আৰু গাইজ জুবিন দা আমাৰ কাৰণে বহুতখিনি কৰিছে সেইকাৰণে বৰ্তমান আছে আমাৰ আশিক ভাইক বহুতেই চিনি নাপায় দিছোঁ আমাৰ ভিডিঅ'টো দুটে কিন্তু আমাৰ লগত আশান স্কুলতে পঢ়ায় কিন্তু সি মোতকৈ 1 বছৰ ডাঙৰ কাৰণে 28 শ্ৰেণীৰ আগত নামটো কি আছিল তোমাৰ মোৰ মুন্না ভাই আচ্ছা তাৰপিছত এনেকৈ ক'ৰবাত সোণাপুৰত যাবা নেকি সোণাপুৰে ইয়াতে অলপমান ব্ৰেক হৈছে তাৰমানে এই কিবা মিটিং এখন আছে তাকে মিটিংখন কৰাৰ পিছত আমি সোণাপুৰ যাইছোঁ যিহেতু আমাৰ জুবিন দাক গধূলি ভাল পাইছিল সেইকাৰণে আমি গধূলি যাব চেষ্টা কৰিম বলকচোন অলপমান কিবা টেনশ্যনত খাইছি না এনেতো কোনো মানুহ নাহে না চবে টেনশ্যনত থাকে গাইজ কাৰো জীৱন বিন্দাছ নহয় যে মোৰ কিবা টেনশ্যন নাই অনলি কুক তেনেকুৱা মানুহ কোনো নাই ধনীৰো টেনশ্যন দুখীয়াৰো টেনশ্যন ধনীৰ টেনশ্যন হ'ল আৰু পইচা ক'ত পাম আৰু ক'ত খৰচা কৰিম সেইটো টেনশ্যন দুখীয়াৰ হ'ল আমি পইচা ক'ত পাম হয়নে ভাই সেই নাই আমি এতিয়া দুখীয়া যিহেতু আমি ভাবোঁ ক'ত পইচা পাম আৰু ধনীগিলা ভাবে আৰু ক'ত বেছিকৈ পাওঁ চবে সেনেকৈ থাকে জিচকা লাইফ জেচা ঠিকে যিহেতু মই দুখীয়া মই ধনী হৈ পেলাই মই 2 ধৰিম বেছি যে সিহঁতৰ কাম বেছি আমাৰ কাম অলপমান কম আমি অলপ বস্তুতে সুখ বিচাৰি পাওঁ সিহঁতে অলপ বস্তু সুখ বিচাৰি নাপায় না ধনীগিলা সিহঁতক আৰু বেছি লাগে মই যদি এতিয়া এখন ছেকেণ্ড হেণ্ড বাইক লৈছোঁ মোৰ ভাল লাগছে সিহঁতে এখন নতুন বাইক ল'ব তাৰপিছত আৰু ডাঙৰ গাড়ী এখন ভাবব সেইখন পালে আৰু সুখ হ'ব তাৰপিছত আৰু বেলেগ ভাবি দেখিব কিন্তু নাই আমাৰ দুখীয়া মানুহ যিহেতু অলপ মানুহতে সুখ বিচাৰি পাওঁ আমি সেই তুমি যি বাঁহকেইডাল দিছিলা তোমাৰ বাঁহ মহেন্তিত এই কৰিছিলোঁ ইয়াতেই দিছোঁ সেইকাৰণে এখন তৈয়াৰ হৈছে নাই না কৈছোঁ দে ফাল্টু কৰিছোঁ বৰ্তমান যাইছোঁ আমি সৰু মই দিছোঁ কি বাবা ঢাকা মাৰে তো গাইজ বৰ্তমান খাৱা চাৱা হ'ল অলপমান চাহ তাহ খালোঁ মাছ যিখন পোত আছে দে আছে কেনে পিছে তই এইকেইডাল ধৰি কি আছে তাৰমানে ৰিজনটো কৈ দিয়া ক'ব নোৱাৰি তই ইয়াৰ ৰিজনটো মই কওঁ তাৰমানে কি হৈছে কালি মই চুলি কেইডাল কাটি আনে মোৰ লগত খেচৰামি কৰিছিল ই মোৰ গালখানতে অধিয়াই এইকেইডাল দাঢ়ি আছিল তাৰমানে ই কাটি দিছে সেইকাৰণে আৰু তাৰ কি হৈছে ই মোৰ লগত খেচৰামি কৰাৰ কাৰণে তাৰ চেলুনৰ মানুহটো তাৰ লগত খেচৰামি হৈছে গাইছে এখন এই মুজকেইডাল কাটি দিছে জান নাই বোলে দাঢ়ি বাকী এদিন নকওঁ আৰু নাই সি এটা বোলে বৰ এনে গাইছে ই অলপমান বোলে মাইনি সেইকাৰণে অলপমান সেই হৈছে তাৰ আকৌ কথা নাই দাঢ়ি আহিছে একো দাঢ়ি কোনোদিনে কবিতা এটা হওক বা গল্প এটা হওক তাতে দাঢ়ি কোনোদিনে শেষ নহয় দাঢ়ি থাকে সেইকাৰণে দাঢ়ি আহি দেখো এতিয়া গাইছে অলপমান মিটিংখনত শুনি লওঁ তো গাইছ ইয়াতে চব বাছ আছে তাৰমানে চব বাছগিলা ইয়াতে আছে ইয়াতে অলপমান মিটিং হ'ব আমি এইকেইটাই আছোঁ চব তাতে অলপমান লগ গীতি আছে আৰু ইয়াত যাই লওঁ তাতে আৰু চব মিটিংখন শেষ হ'ব তাতে তো গাইছ বৰ্তমান ইয়াতে মিটিং চলিব অলপমান চাওক এলেকাটো ডাঙৰ মামা কৈ যাব
অঁ আমাৰ মামা পুৰা খাই মাৰি আছে মামাৰ খাহীটো ভাল লাগিছে কিন্তু ডেঞ্জাৰ খাহী তাৰপিছত ইফালে চুপ ইয়াতে বৰ্তমান বেলতলা হাইস্কুলৰ পৰা ওলাই গ'লোঁ আমি বৰ্তমান যাইছোঁ আমি ভগৱানৰ সমাধি ক্ষেত্ৰত তাতে যাই পেলাই লগ পাইছোঁ আৰু ৰাস্তাত বেছি ভিডিঅ' নবনাওঁ নেকি অলপমান ৰ'দ হৈছে বাবু দেখাম অলপমান কিছু দেখোন পাহাৰৰ মাজেদি যাইছোঁ আমি পাহাৰৰ মাজেদি যাইছোঁ বৰ্তমান ক'ত চাওক গাইছ গাইছ ক'ত আছো ভাই তো গাইছ বৰ্তমান আহি পালোঁ জুবিনদাৰ সমাধি গাইছ ৰিয়েলিটো জুবিন দাক চাবাই নিলোঁ আজি সোণাপুৰতে সমাধি গৈছোঁ দে গাইছ সমাধি ধলোঁ চাম আজি জুবিনদাক গাইছ বহুত আশা আছিল জুবিন দাক কাষৰ পৰা লগ পোৱা কিন্তু কাষৰ পৰা লগ নাপালোঁ গাইছ আমাৰ সপোন হৈ ৰ'ল কথা নাই আমি জুবিন দাক এতে হ'লেও আমি জুবিন দাক দেখা পাম চাওক মোৰ গালম ফেৰি উঠছি আহি পোৱাৰ লগে লগে গাইছ মানে বুজাব নোৱাৰোঁ কেনেকুৱা কেম্বা লাগছি আশা নাই এটা আশা নাই গাইছ আমাৰ মানে এনেকুৱা কেম্বা লাগছি গাইছ চাই লওক এটা মানুহ গাইছ মানুহৰ ভিৰ গাইছ এইটো গাইছ জুবিনদাৰ গামছা গামছা দিয়া হয় গাইছ জুবিন দাক গাইছ চাব লগা জেগা বহুত আছে ইয়াত গাইছ মানে ভাষাৰে বুজাব নোৱাৰি ইয়াতে আৰু মানে কেনেকুৱা এটা আহি পেলাই মনটো শান্তি পৰে গাইছ ভাত দি বুজাব নোৱাৰি গাইছ ভাষা নাই গাইছ এতিয়া গাইছ মানুহ দেখি দিয়ক জুবিনদাৰ সমাধি এইটো হ'ল জুবিনদাৰ সমাধি এইটো হ'ল আমাৰ জুবিনদাৰ সমাধি এইটো বা আমাৰ ইৰফান ভাই ইৰফান কেনে লাগিল ভাই ভাল লাগছে ন ভাই দেখিছনে তো একবাৰ চাই লওক সমাধিটো ফোন কৰাইছে গাইজ এইটোৱে আমাৰ জুবিনদাৰ সমাধি এবাৰ আছে আমাৰ মাছুম ভাই কিবা ক'ব নেকি মাছুম ভাই কি ক'ম আৰু কি ক'ম মানে ভাই দেখা পাই বেয়া লাগছি আৰু উপায় নাই আৰু বাকী এইকেইটাও আমাৰ লগতে আছে আমাৰে গেঙৰ হয় কেতিয়া যিটো মানুহ অসমত আৰু 1000 বছৰমান জীয়াই থাকিব লাগিছিল কিন্তু 52 ইয়াৰ্ছত নেকি 52 বছৰত বা 52 ইয়াৰ্ছত তাৰ আমাৰ গুচি গ'ল। গুচি গ'ল এইটো আছিক ভাই আমাৰ এইবিলাক আৰক্ষীগিলা ইয়াত পহৰা দি থাকে ন এইটো আমাৰ জুবিনদাৰ সমাধি জুবিনদাৰ সমাধিত পাৰাও থৈ দিছে দেখছি না জুবিনদাই কিমান পশুপক্ষীক ভাল পাইছিল গাইছ পশুপক্ষী নিজে আহি পেলাই ৰখছি নেকি ইয়াতে নিজে আহিবলৈ ৰুচি দেখছি না গাইছ এইটো নেক্সটলৈ গাইছ ৰাতি আহিলে আৰু ভাল লাগে হয় না এতিয়া ৰাতি আহিলে ভাল লাগে আৰু ছাতি দিয়া জেগাটো বেছি ভাল লাগে ছাতি দিয়া জেগাটো গাইছ আমি আগৰ পিনে দেখি আছোঁ মুন্না ভাই তো দুখ লাগছে কিজানি তোৰ বহুত ভাই বহুত দুখ লাগছি ভাই চেম কণ্ডিশ্যন মোৰো লগত আছে গাইছ মানে বহুত ইচ্ছা আছিল জুবিন দাক মানে ৰিয়েলত চাব আমি জেজি পাগল হয় গাইছ আমি জেজি পাগল এবাৰ এই সিফালৰ পৰা আহোঁ নেকি সিফালৰ না এটা জুবিন দাৰ মানে এটা কাগজৰ এটা হেৰি আছে তাতে দেখাই দি আছোঁ আমি গাইছ জুবিন দাই মানে দুখীয়া মানুহ বহুত সহায় কৰিছিল কিন্তু আমিও গাইছ চেষ্টা কৰিম মানে দুখীয়া মানুহ সহায় কৰা আমি সিমান পৰিমাণ নললেও কিছু পৰিমাণে হ'লেও চেষ্টা আমি কৰিম যিমান পাৰোঁ গাইছ আমি সিমান চেষ্টা কৰিম জুবিনক সহায় কৰা এইটো আমাৰ ৰকিৰাজ ভাই আচ্ছা ভাই গাইছ এইটো আমাৰ ৰৈ ৰৈ বিনালে জুবিনদাৰ যোনটো কেৰেক্টাৰ সেইটোত ফটো গাইছ সেইটো আমাৰ ভগৱান হয় ভগৱান মায়া এটা লেখা আছে গামছাত মায়াবিনী ৰাতিৰ বুকুত এটা লেখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক ন্যায় লাগে জুবিন গাৰ্গ এইটো আমাৰ গাইছ ভগৱান আৰু আপোনালোকক গোটাই দেখাই আছোঁ ইয়াৰ গোটাইখিনি বস্তু দেখাই আছোঁ ইয়াতে চাব লগা বস্তু বহুত আছে গাইছ আমি এতিয়া গাইছ য'ত জুবিন দাৰ সমাধি য'ত চাকি দিয়ে তাকে যাই আছোঁ গাইছ আমি এতিয়া মেক্সিমাম কম পৰিমাণে হ'লেও ইয়াতে
নাই বুলি দিনটোত 20,000 মান ছাতি হৈ কিজানি গাইছ আমি এতিয়া পানী খাম পানী খাবি না পানী গাড়ীত আছে পানী নাখাই লওঁ হে খাই লওক ভাগ ভিতৰত নকৰোঁ গাইছ জুবিন দাও আকৌ ভাগ ভিতৰত কাৰণে আমি নকৰোঁ গাইছ আমি এই পানী খাম আমি এই পানী খাম টেপটো খুলি দি ৰ'বা টেপটো নকৰবি গাইছ পানী দি বহুত ভাল ভাল লাগছে হয় পেলাব নালাগে এইটো ইয়াতে থৈ দিলি হ'ল লেতেৰা নকৰোঁ আমি জাগা আমি জাগা লেতেৰা নকৰোঁ গাইছ দেখাই বেছি আমাৰ জুবিন দাৰ যাতে সপোন আছিল যাতে দুটা অসমীয়া ভাল হোৱা আমি চেষ্টা কৰিম ইয়াতে নাই বুলি গাইছ প্ৰায় কিমান মান চাকি হ'ব ইয়াতে ভাই নাই বুলিও 20,000 মান দিনটোত হৈ কিজানি 20,000 এনে টোটেলি আৰু ধৰিব এটা পাৰি কম পৰিমাণৰ কথা কৈছোঁ আৰুতো বেছিটো আছেই বেছিটো মানে আছেই। দিনত 20,000 মান হয় আৰু ৰাতি আছেই কিজানি চাব পাৰে গাইছ ইয়াতে মানুহ হয় চাওক গাইছ ইয়াতে চাকি আছে ইয়াতে নাই বুলি দিনটোত 20,000 মান হয় না 20,000 মান হ'বই প্ৰায় হৈ যায়। দিনটোত হ'ব আৰু ৰাতিটো ৰাতিটো ৰাতি আছেই। আহিব নাই মই সেয়া কথা কৰোঁ নেকি কিবা ছাতি নাই। লৈ আহিম অলপমান অলপ পিছত লৈ আহি চাকি কৰি আছোঁ গাইছ ভগৱানক যেনেকৈ পূজা কৰে সেনেকৈ পূজা কৰা হৈছে গাইছ ইয়াতে যিহেতু জুবিন দা আমাৰ ভগৱান হয় না ভগৱানে আছিল আমাৰ প্ৰতি এইবিলাক মানুহ গাইছ চাই লওক আপোনালোকে গাইছ আমি দুই এটা ফটো উঠি লওঁ জুবিন দাৰ মানে ভগৱানৰ লগত আমি দুই এটা মানে এটা পোষ্টাৰ ফটো আছে তাতে আমি ফটো উঠি লওঁ নাই কোৱা ফটো তুলি জন ফটো উঠি লওঁ গাইছ তাৰপিছত আমি আৰু আৰু পুনৰ লগ পাইছোঁ পুনৰ মানে যিখিনি দেখাব পাৰোঁ আৰু আমি দেখাই আছোঁ যিখিনি আৰু মানে আমি পাৰা নাই দেখাব সেইখিনি বেয়া নাপাওঁ আমি আৰু বাকীখিনি দেখাই আছোঁ মানুহ চাব পাৰে বহুত বেছি মানুহ আমাৰ টিকু ভাইতে অলপমান আছে অলপমান এই পাহাৰৰ পৰা আহো নেকি এই জুবিন দাই য'ত বহি পেলাই ভাবি চিন্তা কৰে নেকি ৰিলেক্স হয় মনটো তাৰ পৰা আহো গাইছ অলপমান তাৰ পৰা আহো তাৰপিছত আহি পেলাই লগ পাইছোঁ তো গাইছ চাব পাৰে জুবিন দাৰ পোষ্টাৰ ইয়াতে চাকি আছে আৰু সিফালে চাকিবিলাক ৰৈ বিনালে মন যায় তাৰ ওপৰত যাবি নেকি অঁ ফটো তুলিছে চব জুবিন অনুৰাগী গাইছে চব জুবিন নেকি এটা কোনো ভাগ ভিতৰে নহয় যে কোনোবা মুছলমান কোনোবা হিন্দু চব জাতিৰ মানুহ আছে জুবিন দাই যিহেতু চব মানুহ ভাল পাইছিল সেইকাৰণে চব মানুহ ওলাই আহিছে এতিয়া কোনো জাতিৰ ভাগ নাই আছে জাতিৰ হিন্দু মুছলমান ভাই ভাই আমি চব ভাই ভাই আমি প্ৰত্যেকটা ভিডিঅ'ত তাকে কৰিব চেষ্টা কৰি থাকোঁ যে আমি চব ভাই ভাই গাইছ আমি যাওঁ পাহাৰত যাই আছোঁ বৰ্তমান এতিয়া বেলেগ জেগা নহয় এইটো সোণাপুৰে হয় জুবিনদাৰ সময়ত স্থলীতে হয় আমি মানে পাহাৰত চেষ্টা কৰিছোঁ এইকেইটা আছে আমাৰ লগৰ ছোৱালী চব আমাৰ টিমটো আছে আৰু গাইছ 500 কিমান চৰা কিমান চৰা পাহাৰ গাইছ উঠিব চেষ্টা কৰি আছোঁ বহুত পিছাল আছে উঠিব পৰাই নাই ভিডিঅ' আনিছে ভিডিঅ' নকছে ভাই আকোনা ভাই কিন্তু আকোনা গাই জুবিনদাৰ নাম ল'বলৈ উঠি আছোঁ গাইছ বহুত পিছাল গাইছ জুবিনদাৰ নাম লৈ উঠি আছোঁ আৰু গাইছ কিবা উঠছে মান্দাৰ হৈ আছে তই ৰাস্তা আছে গাইছ ৰাস্তা আছিল কিন্তু আমি এনে বেকাৰ মানে কষ্ট নিজকে কষ্ট দি আমি নিজকে আমি নিজকে নিজে বহুত কষ্ট দিম আমি পাহাৰ নহয় এত বেছি পাহাৰ হ'লে উঠিম আৰু আছে আৰু আমি যাই থাকিম আমি যিমান ওপৰকে দেখাব পাৰোঁ আমি সিমানকে চেষ্টা কৰিছোঁ গাইছ যাই থাকিতে যাই থাকিতে তাৰ ওপৰত নল্লি আৰু নাযাওঁ গাইছ জুবিনদাৰ নাম লৈ যাই আছোঁ আৰু গেলি হে মুন্না ভাই মুন্না বা মল্লিয়াকাৰ হে নৰি দেখ যাই থাকিম যিমান পাৰোঁ যাই থাকিম বেলেগ পাহাৰ আছিল দে বাপ
গাইছ মানুহে মানুহ গাইছ তই বঢ়িয়া চব জুবিনদাৰ ফেন হয় একবাৰ জয় জুবিনদা বুলি ক'লে ভাল লাগে জয় জুবিনদা এইটো সদায় কৈ থাকিলে ভাল লাগিব মানে জুবিনদা ন্যায় পাব লাগিব গাইছ তই জুবিনদাৰ ফেন আছে দেখোন চব জুবিন অনুৰাগী চব জুবিন অনুৰাগী গাইছ তই জয় জুবিন দা জয় জুবিনদা গাইছ আমিয়ে গম পোৱা নাই ওপৰত কি আছে চব যাম কি আছে চাব লাগিব না কেতিয়াবা মনটো আৰু বহুত দূৰৰ পৰা আছো যিহেতু ঘৰত আৰু ভাবি ওপৰত কি আছিল গাইছ ফেফানি বাহিৰ গৈছে ওপৰত কি আছে ভাই একোৱে নাই গাইছ তথাপিও দেখাবা চাই আছো ওপৰত কি আছে আমাৰতো অৱস্থা নাই গাইছ পেটৰ এতিয়া গেলে আকৌ পৰা নাই গাইছ কিন্তু আছো জুবিনদাৰ নাম লৈ জীয়াই আছো শুনা বুনা ভাই আৰু জীয়াই থাকিব লাগিব আমি গাইছ পানী এগিলাচ পালে ভাল লাগিলে হয় কোনো নাই কৈ থাকিম জাষ্টিছ ফৰ জুবিন গাৰ্গ উঠোঁতে উঠিব বস্তু নামানতে পুৰা ঘৰত উঠি যাবি চাবি গাইছ খালী ভৰি এটা কাটা আছে জুবিনাৰ আমি খালী ভৰি আছো গাইছ দুবৰি বন নেকি কাটা আছে মুন্না কচক গাইছ খালী ভৰি আছে খাৰী ভৰি একদম গাড়ীতে বাহিৰতে চেণ্ডেল আমি গাড়ীতে মানে চেণ্ডেল থৈছোঁ যোনী চেণ্ডেল পিন্ধি চেণ্ডেল থৈছোঁ জোতা পিন্ধি জোতা থৈছে যেনেকৈ আমাৰ মন্দিৰ বা মছজিদ এটাৰ ভিতৰত কিবা চেণ্ডেল পিন্ধি আহে নেকি মানুহ নাই 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 এই গাড়ী চাই যাচ্ছি ওপৰত যাব নোৱাৰোঁ আৰু নাইও ৰাস্তা ৰাস্তাও নাই সেই কি কৰিলে মোবাইল গাইছ আশা কৰোঁ আপোনালোক নিশ্চয় গাড়ীগিলা ভালে লাগছে চাই লওক গাইছ জাগাগিলা মুন্না বা কিবা কবি নেকি না ক'ব লগা নাই ন বুকুতে গুপুতে অকলে এৰি থৈ গোটেনো থাকা গৈ তুমি হিয়াৰে কোণতে কৰোঁ নিশ্চয় নিশ্চয় দেই গাইছ এতিয়া লাহেকৈ আমি তলত নামি যাওঁ তলত নামি বহুত ওপৰত আগেছি আৰু আৰু তলত তলত ৰাস্তাও নাই পাহাৰো নাই ৰাস্তাও নাই আৰু তলত আমাৰ লগগিলা ৰহিও আছে যাতে তলত যাওঁ কাটা আছে আমাৰ লগকেইটা আহি আছে এতিয়া আমাক নৰে গাইছ আমি চবতছে আগত সিহঁতে উঠিবই পৰা নাছিল গাইছ আমি অলপমান আমি সদায় চব বস্তুত আগত থাকোঁ কিন্তু জুবিনদাৰ ফাংচনত কোনোদিনে আগত হ'ব পৰা নাই আৰু ফাংচন চাবও পৰা নাই আমাৰ উপরে যাকো না ভাই ইয়াত উপরে যাকো না ইয়ার এই লাস্ট খিমে আসিস লাস্ট খিমে ভাই ও ভাই যাতে হ্যাঁ আমি নামি যাও তো লাহে লাহে আৰু জুবিনদাৰ দিয়া বস্তু আমাক কি আছে 48,000 নে 48 না 38 39,000 39,000 প্লাছ গান আছে জুবিনদাৰ আমি তাকে গান শুনি জুবিনদাক আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু জুবিনদাৰ যোনগিলা বস্তু ভাল পাইছিল পক্ষী এগিলাখান কি আদি তাৰপিছত আৰু দুখীয়া মানুহ খোৱা গৈছিল আমি সেইগিলাখান কৰিব লাগিব চেষ্টা কৰিম লাহে লাহে ইমান নললেও 40 ল্যাঙ্গুয়েজ মানে 40টা ভাষাত 40টা ভাষাত গান গোৱা মানুহ 40টা আছিল না 40 গাইজ মানে ইমানো আমি জানা চলি নহয় আমি মানে জাষ্ট আৰু আমি জুবিনদাৰ আমি অনুৰাগী মানে জুবিনদাক আমি মানে বহুত ভাল পাওঁ কিন্তু ইমান আৰু নাজানো গাইজ ইমান জানাদাল নেথাও যদি গাইজ চশমাযোৰ পিন্ধি আছোঁ ফুল হৈছে বাৰু জুবিনদাৰ সমাধি গাইছে চশমাযোৰ হল কৈছোঁ এতিয়া কিন্তু গাইজ যদি আপোনালোকে ভাবিব পাৰে আমি একেবাৰে ফুল হৈছে যদি আমাক ভাই বুলি নিজৰ ভাই বুলি আৰু মাফ কৰি দিয়ে আমি চেষ্টা কৰি আছোঁ গাইজ আমি যাতে আমি গাইছ আমি বেলেগ ভিডিঅ' বনাওঁ আমি জুবিনদাৰ ওপৰতে যাতে বনাই আছোঁ আৰু আমাৰ প্ৰত্যেকটা ভিডিঅ'তে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ থাকিবই আৰু লেখা থাকে আমাৰ ভিডিঅ'ত তলত সদায় লেখা থাকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু গাইছ আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও ভিডিঅ'ই হওক বা কোনো ধৰণৰ পষ্টেই হওক বা কোনো ধৰণৰ যি বস্তু নহওক যদি অনলাইন যুগৰ কিবা বা ছ'চিয়েল মিডিয়াত যি মানে যি ভাইৰেল কৰিব খোজে আৰু তাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ যাতে সদায় লিখি থাকে আমাৰ জুবিন দা একদিন নহয় একদিন নিয়া পাব লাগিব এটা বস্তু বিচাৰোঁ যে কিছুমানে যি ষ্টৰি লগাই থাকে এনে নিজৰ ফটো হওক বা কিবাৰ ফটো হওক তাতে সদায় জুবিনদাৰ গানটো ইউজ কৰিলে মই বেছি ভাল পাওঁ যাতে আমি অসমীয়া মানুহ যিহেতু জুবিন দেশৰ মানুহ আমি জুবিনদাৰ গানে শুনিব লাগিব আৰু জুবিনদাৰ ইমান গান আছে যাতে আমি
গোটা জীৱন যদি আমি যদি ৰেগুলাৰ এটা এটাকে শুনো তথাপিও আমি শেষ কৰিব নোৱাৰোঁ গাইছ জন্ম পাৱাৰ পৰা যদি গানটো শুনিয়ে থাকো মৰাৰ আগমুহূৰ্তত গ'লে জুবিন দাৰ গান শেষ নহয় শেষ নহ'ব গাইছ আৰু জুবিন দাৰ এনেকুৱা গান যি মন যায় দুখত থাকিলে দুখৰ গান আছে কুকুৰ থাকিলে কুকুৰ কুকুৰ গান গান আছে ব্ৰেকআপ হ'লে ব্ৰেকআপৰ ব্ৰেকআপৰ গান আছে চব গানেই আছে মায়াকক চাবা গেলি দেউতাকক চাবা গেলি চব গানে জুবিন দাৰ তাতে আছে কি বনোৱা নাই জুবিন দা মৰাৰ আগতো বহুতকেইটা গান বনাই থৈ গৈছে সেই গানকেইটা জুবিন দাক লৈ হাতিলাক অচিনা দেশত আছিলা তুমি সেইটো গানটো জুবিন দাৰ লগত পুৰা হাতি গৈছে হাতি গৈছে পুৰা ফাটি গৈছে আৰু সাগৰ তলিত খবৰ মন সেইটো গানটো হাতি গৈছে সেইটো হাতি গৈছে ন জুবিন দাই যোনবিলাক গান বনাইছিল সেইবিলাক গানৰ অনুভৱ এতিয়া মিলিছে বস্তুগিলাৰ লগত মিলি আছে জুবিন দা কৈ গৈছিল মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ কিন্তু গাইজ আজি এইটো সত্য কথা হৈছে আমাৰ জুবিন দাৰ বহুত অনুভৱ কৰি আছোঁ আমি আৰু ৰৈ ৰৈ বিনালে যোনটো গান আছে ৰৈ ৰৈ বিনালে সেইটো অনুভৱ হৈছে ৰখি ৰখি কান্দাৰ দৰে হৈছে না অসমীয়াত চাবা গ'লে ৰখি ৰখি কান্দা আৰু চিনেমান চাইছো ৰখি ৰখি কান্দিছোঁ আপোনালোকে সকলোৱে চেষ্টা কৰক যে জুবিন দাৰ চিনেমান হিট কৰক সকলোৱে চাওক আমি একবাৰ নহয় 10 বাৰ হ'লেও চাব লাগিব জুবিন দাৰ চিনেমা যিহেতু জুবিন দা আৰু জুবিন দা কৈছিলে বোলে অসমত অকল অসমীয়া চিনেমাই চলিব লাগিব আৰু অসমীয়া হলগিলাত অসমীয়া চিনেমা চলিব লাগে বেলেগ চলিলেও অসমীয়া চিনেমাই বেছি চাব লাগে মানুহ আৰু গাইজ আপোনালোকে ভাবিব পাৰে ই প্ৰথমৰ পৰা ভিডিঅ'ত চশমা পিন্ধি আছে নাই মোৰ চকুৰ অসুখ হৈছে ই ক'বই আমাৰ ভাই চকুৰ অসুখ হৈছে তাৰমানে পোহৰতে চকুটো চাপ মাৰি ধৰে মই সেইকাৰণে চশমাযোৰ আৰু মাৰি আছোঁ কষ্ট সেইকাৰণে ই চশমাযোৰ পিন্ধিছে এতিয়া অলপমান চাই জেগানে সেইকাৰণে পিন্ধিছোঁ চশমা গাইছে এতিয়া বেয়া নাপাব আপোনালোকে গাইজ আনতে আমি মানে উঠোঁতে মানে এইটো ৰাস্তা দি উঠছোঁ এইটো পাহাৰৰ মানে ৰেক্সিনা গাইজ নামি যায় আছে তামান পিছাল আছে এতিয়া পল্লি মানে আৰু বাছাৰ হেৰি নাই আৰু চিধা হেৰি হৈ যাব আমি এতিয়া সেইকাৰণে গাইজ আমি আগেদি ঘূৰি যাম আহতে পাহাৰ উঠি গৈছোঁ পাহাৰ যাওঁতে নুমি যাম আমি বেলেগ জেগা দি যাম এতিয়া মানে ৰাস্তা বহুত আছে এইটো আমাৰ চফিকুল ভাই অনুভৱটো কেনে ভাই মোক সেইটো বুজাই দিছোন ভাই নাই অলপমান আবেগী হৈ বস্তু না গাইজ সেইকাৰণে মানে ভাষা নাই আৰু কি ক'ব মানে জুবিন দাক মানে যাতে কি হ'ল ভাই ভৰি এই মুন্না বাৰ আমাৰ কাটা পিন্ধিলাক উলিয়াই দি ভাই আকৌ নাই ভাই সৰু কথা এই চক আমি এতিয়া নামি যাই আছোঁ আমি যোৱা দি আছিলোঁ সদিনা মান আছিলোঁ আমি উঠোঁতে এই সেইটো ৰাস্তাৰে উঠিছিলোঁ তো যোৱা ৰাতি যিহেতু বৰষুণ মাৰা গৈছিল ন বৰষুণ দিছিল যদি সেইকাৰণে বহুত পিছাল হৈ গৈছে জেগাগিলা মানে যাওঁতে মানে কাপোৰে আমি মানে এযোৰ কাপোৰে পিন্ধি আছোঁ মানে বহুত দূৰ জেগাৰ পৰা আহিছে আমাৰ মানে আমি বৰ্তমান আছোঁ সোণাপুৰত আমি আহিছোঁ কি বোলো আমাৰ সেইটো বৰভাগ আৰু আমি হগ্ৰাপাৰৰ ইটো আমাৰ মুন্না আমাৰ হগ্ৰাপাৰৰ মই ফোন কৰি হেৰি কৰা হৈছে নিমন্ত্ৰণ জনাইছোঁ মানে আমি সোণাপুৰত আহিম বুলি বহুত দিন আগৰ পৰা ভাবি আছিলোঁ আমি ভাবিছিলোঁ যিহেতু জুবিন দাৰ বাৰ্থডে আহিছে 18 নৱেম্বৰ নেকি 18 নৱেম্বৰ আমি 18 নৱেম্বৰত প্লেন আছিল কিন্তু আজি অকস্মাত হৈ গৈছে মানে গাইজ আমাৰ পইচা মিলাও নাছিল পইচাৰ ধৰি আমি আহিব পৰা নাছিলোঁ কিন্তু আজি মানে আমাৰ কলেজৰ ফালৰ পৰাই মই মানে গাইজ AJCPৰ মানে তাতে যোগদান আছোঁ মই সাধাৰণ সম্পাদক সাধাৰণ সম্পাদক হিচাপে আছোঁ বৰ্তমান তাতে মানে মোক ক'লাক মানে আৰু চলি যি পাৰে আৰু 5, 10, 20টা চলি মানে এখন আমি বাছ অনা গৈছে তাতে যি চলি পাৰে আমি সেই চলি আনি দিছোঁ আমাৰ মুন্না হ'ল আমাৰ মুন্নাৰ ঘৰ হগ্ৰাপাৰত ঘৰ মই মুন্নাক মানে কৈছোঁ মানে মুন্না তাত 5টামান চলি ল'ব পাৰিবি মুন্না কৈছে পাৰিম বুলি সেইচে ভাইহঁতকো অনা গৈছে ইয়াতে ভাইহঁতৰ অনুভৱটো কেনেকৈ আহি পেলাই একদম বঢ়িয়া ন ভাইহঁত ভাল লাগছি না একদম ভাল লাগব আৰু চোন জুবিন দাৰ জেগা ভাল লাগিব নেকি জুবিন দা বুলি ক'লে মানে ভাল লাগেই মানে জুবিন দা ভগৱান আছিল গাইছে ক'লাকে আমাৰ ভাইয়ে ক'লাকে জুবিন দা ভগৱান আছিল নাযাওঁ ঘূৰি যাম আমি দুই জেগা যাম মানে জুবিন দাৰ যদি কিবা এটা যদি স্মৃতি পাওঁ ইয়াতে তাকো চাম আমি আৰু বা কোনদিনে বা আহিব পাৰোঁ আমাৰতো সপোনে হৈ ৰ'ল না গাইছ ঘামে ধুই পেলাইছি ঘামে দেখিবাই আহি গৈছোঁ গাইছ কিন্তু আপত্তি নাই আমাৰ জুবিন দাক মৰি গ'লেও আপত্তি নাই গাইছ আমি জুবিন দাক ভাল পাওঁ জুবিন দাৰ নামত আছোঁ যিহেতু আমি জুবিন দাৰ সমাধি একবাৰ চালোঁ আৰু মূল্যও আমাৰ আপত্তি নাই আৰু লাষ্ট সপোনটো আছে জুবিন দাৰ যদি নিয়াই পায় বাছ সেইটোৱে গাইছ আপোনালোকৰ গাইছ লেখি যাব #for জুবিন জাষ্টিক ফৰ কিছিল ভাই তুমি জাষ্টিক ফৰ জুবিন গাৰ্গ এইটো যাতে আপোনালোকে সদায় ছ'চিয়েল মিডিয়াত যিকোনো আপোনালোকে ভাইৰেল নকৰে কয় এইটো যাতে লিখি যায় ঠিক আছে অন্য এটা ব্লগত লগ পাই আছোঁ
কেমেৰা কৈছে নেকি তো গাইছ মানুহ চব চব জুবিন অনুৰাগী এই গাইছ চাওক আমি ইয়াতে জুবিন দাৰ তাতে গামচা দিয়া হয় ইয়াতে মানে এখন গামচা আছে গাইছ আপোনালোকে দেখাই পাব ইয়াতে গাইছ নাপায় ভাবিলে গাইছ চাওক ইয়াতে গামচাই গামচা গাইছ জুবিন ইয়াতে জুবিনদাৰ নামতে গামচা দিয়া যায় ন চব গামচা কিছুমান গামচাত লেখাইছে জয় এই জুবিন দা যেনে যেনে মায়াবনী ৰাতিৰ এখনত বুকুত। এখনত অলপমান সাধাৰণ লেখা আছে গাইছ ইয়াৰ পৰা গাইছ আপোনালোকে ধৰিব নোৱাৰে কিজানি এইখন গামচা বাহিৰে দিব দিছে এখন গামচা তুলি থৈ দিছোঁ গাইছ আমাৰ মুন্না বা এটা ভাল কাম কৰিলাক গাইছ গামচা এখন মাটিত পৰি আছিলে এখন গামচা তুলি দিছে মুন্না বা ভাল কাম কৰিছে এইটো এই গাইছ এখনত বা কি লেখা আছে বেয়া চাব পাৰিলে ভাল লাগিল একবাৰ চাব পাৰিলি কিবা এটা জয় জুবিন দাটো নাই ন ইয়াতে একবাৰ লিখি দিলে ভাল আছিল একবাৰ এখনত লেখাইছে জয় জুবিন দা এই গাইছ এখনত লেখা আছে পুৰা জয় জুবিন দা বুলি এখনত পুৰা জয় জুবিন দা বুলি লেখা আছে এখনত ভালকৈ লেখা নাই গাইছ এখনত মানে ভালকৈ দেখাব পৰা নাই যাতে অলপমান জাপা আছে গামচাখন সেনেকৈ দেখাব পৰা নাই গাইছ এখন যদি কোনোবা মেলি দিলে হ'ল গামচাখন ঠিক আছে গাইছ তই আমাৰ এইটো চাইদুল ভাই আছে দেখোন গাইছ এই গাইছ এখনত ইয়াতে মায়াবিনী ৰাতিৰ বুকুত লেখা আছে গাইছ গাইছ চক গাইছ কি ঢেৰ গামচা গাইছ তে যদি কিমান গামচা উঠছে গাইছ চাই লওক অসমীয়া আছে বড়ো আছে ৰাভা আছে ৰাভা আছে চব চব আছে বেছি চেলেং গাম- চেলেং গোটাই। চেলেং তেলেং গোটাই আছে বেছি নাম নাজানো না এইগিলা চক বড়ো নেকি এইটো নেপালী এইটো নেপালী এইটো নেপালী হয় এইটো এইটো তোমাৰ এইটো বড়ো হয় বড়ো চেলেং বুলি কয় এইটো চেলেং চেলেং। এইটো চেলেং এইটোতো গামচাই এইটো আমাৰ মানে অসমীয়াৰ চিন অসমীয়া গাইছ মানে এটা কোনো মানে চিন নাই আৰু হিন্দু মুছলিম মানে চব আহি পেলাই চব মানে যিমানে পাৰে সিমানে গামচা দিছে ধৰ গাইছ জুবিন দাও মানে চিন কৰা নাছিল তাতে জুবিন দাও কোনো ভেদভাৱ কৰা নাছিল কোনো এটা বস্তু জুবিন দা কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেই হিচাপে জুবিন দাৰ অনুৰাগীবিলাকেও যাতে এইবিলাক নকৰে জীৱনতো এইবিলাক দিনটোৰ গামচা আৰুতো এখন ইয়াত থৈ দিব আৰু এটা ভাল জেগাত থৈ দিব আৰু নতুনকৈ গামচা আহি থাকিব আহিছে বৰ্তমান গামচা গাই এইগিলা একদিনৰে গামচা না বিতৰণ মানে গাইজ আপোনালোক আমি এটা মানুহক দেখাই দি আছোঁ মানে আমাৰ মানে এইবিলাক যে গামচা আছে এদিনতে উঠেনে গামচাবিলাক এদিনতে উঠে আনি দি থাকে আমি তাৰপিছত হেৰি কৰি থৈ দিয়া যায় এতিয়া স্কুল কলেজ এইবিলাকক দিব আচ্ছা গাইজ আপোনালোকে বিশ্বাস কৰিব নাগাইছে এইগিলা গামচা এদিনতে উঠি পেলাই আৰু মানে চাইড কৰি থৈ দিয়ে চাইড কৰি থৈ দিবলৈ মানে আৰু নেক্সট দিনা মানে আৰু বেলেগ গামচা উঠি পেলাই আৰু মানে সেইটো কৰে মানে গাইজ ইমান গামচা উঠে মানে ধৰিব নোৱাৰে গাইজ মানে মই সিহঁতৰ নলবাৰীৰ ছোৱালী মই নলবাৰীৰ ভাষাত কৈছোঁ বেয়া নাপাওঁ না মানে ইমান গামচা উঠে ইয়াতে গাইজ মানে কিমান মানুহ আপোনালোকে বিশ্বাস কৰোঁ বহুত মানুহ হ'ল তই কেনে হ'ল ভাল হ'ল মানে গাইজ ভালে লাগিল এইটো আমাৰ লগত আছে এইটো জুবিন দা কেনে পৰা সেৱা কৰিছে ভাই অ' ভাই হৈছে ভাই হৈছে এবাৰ চাই দিয়া একবাৰ এনে অনুভৱটো কেনে ভাল না ইয়াৰ জুবিন দাক চাব আহিছোঁ আজি জুবিন দাক চাব প্ৰাণৰো প্ৰাণ প্ৰাণৰো প্ৰাণ আজি ইয়াৰ পৰা যাবৰ ইচ্ছাই নাই আমাৰ যাবৰ ইচ্ছাই নাই ন? গাইজ এনেকুৱা জুবিন অনুৰাগী ঠিক আছে মানে এটা ফটো মাৰিব আছে আমি এইটো চাইডৰ পৰা অলপমান বেলেগ চাইড যাওঁ আৰে মানে সুধিছোঁ আমি অনুভৱটো কাৰণে কিবা ক'ব খুজিছিলি তেনেকৈ অলপ দূৰত অনুভৱ মানে হৈছে আমাৰ জুবিন দা হিয়াৰাম উঠো অসমৰ হাত থোৱা অসমৰ বুলি নহয় পৃথিৱীৰ বিখ্যাত জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ 45 দিনমান হ'ল আমাৰ বেলেগ নাই আমাক ন্যায় লাগে ন্যায় মানে কি যি দোষী সাব্যস্ত হৈ জেলত আছে শ্যামকানী মহন্ত সিদ্ধাৰ্থ শৰ্মা মহাকালকেইটা গোটাইবিলাকৰ ফাঁচি হ'ব লাগে সেই কথা আৰু বেলেগ একো নাই ফাঁচিত পাৰে বেলেগ যাৱজ্জীৱন কাৰণতো আমি সন্তুষ্ট নহয় ফাঁচি দিব লাগে আৰু যদি চৰকাৰে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে তেতিয়াহ'লে আমাক এৰি দিলেই হ'ল ৰাইজে আমি বিচাৰ কৰিম এই জুবিনদাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো চাই আমি বলিয়া হৈ গৈছোঁ এজন মানুহক ইমান ভাল পাব পাৰে আজি গম পাইছোঁ এজন সাধাৰণ মানুহ বুলি ক'লোঁ মানুহকো এজন মানুহক আজি ভগৱানৰ নিচিনা ইয়াত পূজা কৰি আছে একচুৱেলিটো মানুহ নাছিলে ভগৱানে শ্মশান মন্দিৰ হৈ গৈছে শ্মশান মন্দিৰত পৰিণত হৈ গৈছে আজি এটা অদ্ভুত দৃশ্য গিনিজ বুকত লিখা যাব আজি জুবিন গাৰ্গ নামৰ পৃথিৱী বিখ্যাত জুবিন গাৰ্গ হত্যাৰ আমাৰ সঠিক তদন্ত লাগে আৰু দোষীক ফাঁচি লাগে বেলেগ নহয় ডাইৰেক্ট ফাঁচি
জুবিনদাৰ অনুৰাগীৰ মন্তব্য আপোনালোকে শুনিলে আপুনি আৰু পাবই। দুজনমানক সুধিব চেষ্টা কৰিম। আৰু দুজনমানক আমি সুধিব চেষ্টা কৰি আছোঁ, মানে চব চিনাকি নহয় যাতে মানে সুধিব মানে ভয় লাগি আছে, যাতে কিবা গালি চালি পাৰি দিয়ে সেনেকুৱা। জুবিনদাৰ কথা সুধিলে কিন্তু কোনো গালি নাপায়। এনেকুৱা অলপ মাজে মাজে ভয় লাগে। চাই থাকক, আপোনালোকে সুধি আছোঁ। দাদা অনুভৱটো বাৰু ভালে লাগে। বেলেগ যি দুখ হ'লেও ইয়াত আহিলে অলপ শান্তি লাগে। হয় হয় মানুহবিলাক বহুত আহিছে, ভাল লাগে। আৰু কিবা এটা মনত কিবা এটা থাকিলে ইয়াত আহিলে এনেকুৱা লাগে যেন শান্তি ভাৱ, মাইণ্ডটো ফ্ৰেছ হোৱা যেন লাগে। হয় হয় ভাল লাগে। জুবিন দা গ'ল যদিও মনত এটা দুখ আছে। গাইজ আমি জুবিনদাৰ আৰু এটা অনুৰাগীক লাগ পালোঁ। আপোনাৰ ঘৰ ক'ত দাদা? মোৰ ইয়াত জাগিৰোডৰ অলপ আগত জাগিৰোডৰ আগত। দাদাই প্ৰায় কিজনী আহি ইয়াত আহে। মই প্ৰায় গুৱাহাটীত কাম চলি থাকে। মই প্ৰায় অহা সময়তে ঘৰত যোৱা সময়তে ইয়াত সোমাই যাওঁ। আজিও ঘৰত যাব ওলাইছোঁ, ইয়াতে সোমাই যাওঁ। ভাল লাগে। এতিয়া দাদাহঁতৰ কথা নাই, দাদাহঁতৰ ওচৰতে পৰা আহিব আৰু আমাৰতো বহুত দূৰ হয় না গাইজ। আপোনালোকে জানেই আমাৰ নলবাৰীত ঘৰ যেতিয়া আমি আহিব নোৱাৰোঁ। এতিয়া যাই দিলোঁ, ভাল লাগিল লগ পাই। এতিয়া আমাৰ দাদাৰ লগত কথা পাতি বহুত ভালে লাগিল। আৰু চাওঁ মানে আমি চেষ্টা কৰিম যেনে মহিলাৰ মনৰ ভাৱটো কেনেকুৱা। অনুভৱটো কেনেকুৱা লাগে মহিলাৰ সুধি আছোঁ গাইজ। দুটামানত তাকে যাই আছোঁ, মানে সুধি আছোঁ। তো গাইজ আৰু মানে সুধিব চেষ্টা কৰি আছোঁ, মানে এনেকুৱা চান্সত কোনো পোৱা নাই। আগত দুটা বাইদেউ যাই আছোঁ, সুধি আছোঁ, চেষ্টা কৰি আছোঁ। মুন্না ভাই আহচোন। মুন্না ভাই ইয়াতে মানে দেখাই আছোঁ, গোটেইখিনি দেখিয়ে আছোঁ আমি। বাইদেউ দুটাক সুধি আছোঁ আহি পেলাই মনৰ অনুভৱটো মনে অলপ বাইদেউ দুটাক। বাইদেউ অলপ বেয়া নাপাইছে যদি ক'ব নেকি? এনে আহিত কেনে লাগিল? ভালে লাগিল। ৰেগুলাৰ আহি কিজনী ৰেগুলাৰ অহা নাই আজি। ক'ত ঘৰ পিছে আপোনালোকৰ? গুৱাহাটীত। গাইজ আপোনালোকে গুৱাহাটীত যদি বহুত ওচৰে হয় বাইদেউহঁতৰ, মানে সদায় এই বাইদেউ লগ পাই ভাল লাগিল। মনৰ অনুভৱটো পিছে ভালে কিজানি। মনৰ অনুভৱ আৰু কি ভাল ঠিক আছে, বাইদেউক লগ পাই ভাল লাগিল। আমি আগত আৰু যাই সুধি আছোঁ যে ইয়াত লেখা আছে জয় জুবিন দা। গাইজ আৰু চেষ্টা কৰি আছোঁ গাইজ, জুবিন দা আহি পেলাই ইয়াতে কেনে লাগিল গাইজ চাই আছোঁ। দাদা অলপ মাত দিব। পিছে ইয়াতে আহি কেনে লাগিল? ভালে লাগিল। দাদা ক'ৰ পৰা আহিছে? দাদাৰ ঘৰ চিনা ৰৈ বিনা আদাবাৰী। হয় হয়। টিকলি মইনা তাকো ইয়াতে আহিছে। মায়াবিনী গাই দিয়া মানে অলপ গাই দিয়া পাবা। জয় জুবিন দা বুলি কৈ দিয়া। একবাৰ জয় জুবিন দা বুলি কৈ দিয়া। জয় জুবিন দা। দেখা পালো। না গাইছ অলপ মইনাটো লাজ কৰিছে অলপমান। দাদাক লগ পাই ভাল লাগিল। দাদা জয় জুবিন দা। আৰু আগত যাই আছোঁ গাইছ, আমি চাব যাই আছোঁ। মানে গাড়ী বহুত গাড়ী তাতে। এই গাইছ তাতে এখন মানে ফটো আছে, এখন ৰৈ বিনালে বুলি তাতে আছে। তাতে যাব চেষ্টা কৰি আছোঁ আমি এতিয়া। আমাৰ লগত আশিক বাবু আছে। আশিক ভাই লাগি আছে দুটো মানে আমাৰোতো দুখে লাগছে না। আমাৰ কি খাই আছোঁ নেকি? এতিয়া আমাক খাই দিওঁ আৰু এতিয়া শ্যামকৰণ মহন্ত আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ আৰু ফাঁচি লাগে। ফাঁচিটো দিব লাগে। একো নাই। যিটো আমাৰ ভগৱানৰ প্ৰিয় নাই বুলি ক'লে কিমান চলাব? 10 ফুট মোৰ আন্দাজ নাই ফুটটো দিছে। 10 ফুট প্ৰায় হ'ব। 10 ফুট প্ৰায় চৰা। আৰু এইটো ফটো আছে ৰৈ বিনালে। এইটো নামটো আছে মানে আপোনালোকে চাওক, এইটো ৰৈ বিনালে। ওপৰতো এটা আছে, মানে তলতো মানে আমাৰ ভগৱানৰ ছবি এখন থৈ আছে। এতিয়া আমাৰ মুন্না বাই মানে শ্ৰদ্ধাঞ্জলি দি আছে। মুন্না বাই শ্ৰদ্ধাঞ্জলি দি আছে। এতিয়া আমাৰ তাতে ফুৰক লগাল পালোঁ গাইজ। এতিয়া আমি মানে ভিতৰত মানে বহুত ঘূৰিলোঁ। বহুত মানে যিহেতু মোৰ অলপমান গলটোৰ অলপমান বেমাৰ হৈছে, মই আজি টিপুক দিলোঁ অলপমান ভিডিঅ'টো কৰিব। মানে গাড়ী চাইছে মানে ভিতৰত যদি ঘূৰিলোঁ মানে আৰু ঘূৰিব ইচ্ছা, কিন্তু গাড়ী চলাব অলপ বেয়াও লাগে। মানে ধৰ জুবিন দাৰ যাতে ইয়াতে মানে জুবিন দা আমাৰ মাজত নাই। আপোনালোকক গমেই পাইছে জুবিন দা আজি মৃত্যুৰ আজি নাই বুলি প্ৰায় 1.5 মাহ হৈ গ'ল নেকি? 45 দিনমান হ'ল। 45 আপোনাৰ 50 দিনমান হ'ল, কিন্তু আমি এতিয়া গেলোঁ ন্যায় পোৱা নাই। মানে বহুত বেয়া লাগিছে মানে ভিতৰত। এতিয়া আপোনালোকক বাহিৰত কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰি আছোঁ।
মানে বাহিৰতে আপোনালোকক আপোনালোকক মানে বহুত মানে হেৰি কৰি দেখি আছোঁ মানে আপোনালোকৰ মানে অনুভৱটোৰ কাৰণে আমি সুধি আছোঁ আমি ইয়াতে আৰক্ষী আছে ইয়াতে বহুত মানে তাৰমানে এতিয়া অসমৰ সন্মানৰ কাৰণে যাই আছোঁ এইটো আমাৰ ছাৰ কিবা ক'ব নেকি আপুনিতো এটা দিন ৰাতি ডিউটি কৰিছে গাইজ ইয়াতে আমাৰ বহুতকেইটা ছাৰ আছে গাইজ ইয়াতে এইসকল ছাৰৰ কাৰণে এটা লাইক লাগে এটা আহি হ'লে ভালে লাগিল এতিয়া আমি অলপমান বাহিৰ চাইড যাওঁ বাহিৰ চাইড যাই পেলাই আৰু দেখাই আছোঁ কি লাগে তো গাইজ এটা কথা কি জানে না গাইজ মানে আমি ইমান সন্মান দিলোঁ গাইজ মানে ইমান সন্মান ভাই আমি ইমান সন্মানত দিলোঁ বুলি জিকাৰ কাষত সিমান এটা ৰেচপেক্ট নিদিলে আৰু এনে সন্মান দিছোঁ সন্মান লোৱাটো নিজৰ কথা কোনোবা সন্মান লৈ কিছুমানে নলয় নিজৰ কথা সেইটো দিন ৰাতি ডিউটি কৰিছে না কথা পাতিব মনো নাযাব পাৰে সেইটো হ'ব পাৰে গাইজ বেয়া পাই পেলাই লাভ নাই আমি অলপমান গাইজ মনত দুখী লাগছি বোলে ইমান মৰমত দেখি আছোঁ ইয়াতে দাদা ইয়াতে দিন ৰাতি দোকান দিয়া কিজানি ৰাতিপুৱা প্ৰায় জুবিনদাৰ নামত কিবা খুৱাব পাৰিবা নাই 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 খাওয়া নাই কৈছোঁ মানে প্ৰমাণটো চাই ল'লোঁ মানে জুবিনদাক কিমান ভাল পায় আৰু চক দাদাই আমাক জুবিনদাৰ নামত এনে ফ্ৰীতে খুৱাব খুজিছে এইটো বাইদেউ ৱাইফ কিজানি ৱাইফ দিন ৰাতি এটা ৰাতি নাথাকে ৰাতি নাথাকে 10টা বজাত গুচি যাওঁ 10টা বজাত গুচি যায় এনে ৰাতি মানুহ কিমান মান হয় ইয়াতে এই ৰাতিটো বহুত হয় চানডেটো আৰু নহয় এইবাৰ চানডে আহিব লাগিব চানডেটো আৰু বেছি অঁ দাদাক লগ পাই ভাল লাগিল দাদা মানে ফ্ৰীতে খুৱাব খুজিছিল আমাক জুবিনদাৰ নাম কৰিবলৈ তাৰপিছত আমি নাই নলাওঁ পকেটে নাই জুবিনদাৰ নামত নলাওঁ এইটো জুবিনদাৰ ফটোৰ আগফালে দোকান দিছে দাদাই চাব গ'লে দাদা বহুত অনুৰাগী জুবিনদাৰ ডাঙৰ অনুৰাগী সেই দাদাক লগ পাই ভাল লাগিল আহো দে দাদা আগত আৰু দেখাই আছোঁ গাইছ এক গাড়ী আৰু মানুহ আহিল আৰু এক গাড়ী মানুহ আহিলতে জুবিনদাৰ সমাধিত আহিল জুবিনদাৰ সমাধি স্থলত আৰু মানুহ আহিল গাইছ ক'ৰ পৰা আহিছে দাদা ক'ৰ পৰা আহিছে 6 মাইলৰ পৰা জুবিনদাৰ সমাধি স্থলীত আহিছে আপোনালোকে পুৰা জুবিনদাক চাব আহিছে আমিও সেইকাৰণে আহিছোঁ এতিয়া বাইদেউ মানে জুবিনদাৰ মানে পুৰা পাক্কা অনুৰাগী আৰু সেইকাৰণে জুবিনদাৰ গান শুনিয়ে আছে বোলে এতিয়া চিনেমা চালে নে নাই চিনেমাত আছে পুৰা পাক্কা অনুৰাগী হয় তোমাৰ ড্ৰাইভাৰটা নাযায় নেকি আপুনি ভিতৰত নাযায় নাই এতিয়া নাযাওঁ আমিতো যায়ে থাকোঁ আমি ইয়াতে যায়ে থাকে দাদাই বোলে যাই থাকে আৰু এতিয়া নাযায় এই গাইছ ইয়াতে বেলুঙো দোকানো দিছে গাইছ সৰু বাচ্চাৰ কাৰণে দিছে কিজানি দাদা ক'ৰ পৰা ক'ত ঘৰ আপোনাৰ গুৱাহাটী আপোনাৰ গুৱাহাটী আপুনি ভিতৰত যোৱা নাই নাই ভিতৰত নাযাওঁ অঁ আৰু এনে যাই পাইছে না ভিতৰত যাওঁ ভিতৰত চাবলৈ যাওঁ মাল নোহোৱাকৈ যায় মানে দোকানটো বাহিৰত থৈ পেলাই ভিতৰত যায় আচ্ছা দোকান এখন আছে যিহেতু দোকান এখন মানে দাদাহঁতো মানে বেপাৰ বাণিজ্য কৰি খোৱাই মানুহ আৰু মানে দোকানখন ভিতৰত লৈ যাব নোৱাৰিও যাতে ঠিক আছে দাদাক লগ পাই ভাল লাগিল গাইজ আগলৈ আকৌ নাইও মানে আগে দি যাব লাগিব মালাৰ দোকান আছে আগতে চাব মালাৰ দোকান আগত আছে চিঘৰ খাবি নেকি আমি এই জায়গা নাপাক নকৰোঁ সেইকাৰণে সুধিছোঁ তোক চালে তাৰমানে আপুনি চালে নেকি মোক মোৰ তোৰ চিঘৰ নাখাওঁ কিয় নাহা চিঘৰ আগৰ পৰা নাখাওঁ আৰু জুবিন দাৰ যিহেতু জাগা এখন ইয়াত এটা একো বস্তু খাই পেলাই পেলাব নালাগে আৰু পেকেট এটাও পেলাব নালাগে আৰু কিছুমান পেকেট পৰি যায় আগতীয়াকৈ সেই পেকেটটো তুলি খাব লাগে বা তো ভাল হৈছে দেখি নাই নহয় জুবিন দাৰ যিহেতু সমাধি ভগৱানৰ জাগাত আছোঁ ভগৱানৰ সমাধিত আছোঁ এতিয়া লেতেৰাকৈ কৰিম নাই মই তোৰ প্ৰমাণ দিছিলোঁ প্ৰমাণ চাইছে ঠিকে আছে মোৰ মুখত 12 ঘণ্টা চিঘৰ থকা আজি মুখত গাইছ চিঘৰ নাই আজি মোৰ মুখত গাইছ চিঘৰ আছে মুন্না ভাই নাই ইউচা কথা কৈছে মই মুখত অলপ যাব চিঘৰ নাই গাইছ কিন্তু মুন্না ভাই সুধিলে গমে পাব মই ৰাতি হুমটি মাৰিলেও মই চিঘৰ খাই যাব মুখত এনি টাইম চিঘৰ লাগে আমাৰ ভাইক আৰু আমাৰ মুন্না ভাইও মই মানে এনে ফাল্টু কৰিছোঁ মুন্না ভাইৰ লগত মুন্না ভাই চিখন নাখায় মুন্না ভাই খালি কেতিয়াবা মানে একটিকা সৰু যে বাবলু গ'লে খাই দিবা কিবা মিঠা চুপাৰী খায় মুন্না ভাই ইটাও কেইদিনা আনতে বাছতে আনতে বমি হ'ব বুলি চুপাৰী খাইছে এই আৰু এই তামোল এখন খাইছিলোঁ তামোল খাইছে নেকি সৰুতে খাইছিলোঁ কিন্তু ইয়াতে নাই ইয়াতে খোৱা নাই মই মানে চিঞৰ খাওঁ গাইছ মই বহুত চিঞৰ খাওঁ কিন্তু মই ইয়াতে খোৱা নাই চিঞৰ দিয়ক গাইছ লগ পাই আছোঁ আৰু নেক্সট চৰ্টত গাইছ আমি এতিয়া মুন্না ভাই আৰু মই ধোক ল'লোঁ 2 পেকেট ল'লোঁ আমি দুই
জ্বলি দিওঁ কিন্তু গাইছে খাৱা দোকানখনত এখন লৈ থাকচোন নহয় দোকান আমি খাওঁ দোকানত গৈছোঁ যাই আহিলোঁ বৰ্তমান কিন্তু দোকানৰ মানুহ বিৰাট বহুত ভাল লাগিছে মোৰ মানে গাইছ আমাৰ জুবিন দাৰ নামত আমাক এনে খুৱাব খুজিছে ন আমি কৈছোঁ আমাৰ হাতত পইচা নাই কিবা খুৱাব নেকি কৈছে এনে খাই যাওক এনে খাই যাওক আমাক কিন্তু থোপান বেয়া গ'লো বাইদেউত তাকে বাইদেউক ক'লো বোলে বাইদেউ পইচা নাই দিয়ক এনে খাইছে গম পাইছি আমি ফাল্টু কৰা বুলি গম পাইছে গম পাইছে এনে বেয়া বাঢ়ি পেলাই লাভ নাই বেয়া পাবলৈ লাভ নাই ঠিক আছে দাদাৰ লগত ফাল্টু কৰিম আৰু আপোনাক আগত এটা আপেল দোকানী আছে দাদাৰ লগত ফাল্টু কৰি আছোঁ হয় না দাদাৰ লগত ফাল্টু নকৰক যিহেতু বিজনেছ এখন লৈ আছে না মানুহ এটা খঙতো থাকিব পাৰে না কিছুমান কথা কৈ দিলে বেয়া পাই পেলাইও আমাৰ লাভ নাই এনে জুবিন অনুৰাগী হিচাপে বেলেগ মানুহ তাত সুধিম আমি ঠিক আছে দাদা বেয়া পাব পাৰে হয়তো এনে মানে খুজিব নালাগে আৰু ঠিক আছে আমি ধূপটো জ্বলোৱাটো ভিডিঅ'টো মানে দিব পাৰিলে আমি চেষ্টা কৰিম যদি দিব নোৱাৰোঁ আপোনালোকে বেয়া নাপাব হা ঠিক আছে নেক্সট বছৰত আৰু লগাল পাই আছোঁ সেৱাটা কৰিলোঁ খালি চাটিয়ে দাও দি হ'ব আপোনালোকে বিশ্বাস কৰিব চাকি চাওক গাইছ আপোনালোকে গাইছ এক ডাম্পাৰমান চাকি হ'ব গাইছ তাতে চাকি নহয় ভাই চাকি ভাই মোৰতো গাইছ মাথা ঘূৰে গৈছি মুন্না ভাই মোক ধৰ গাইছ আপোনালোকে চাওকচোন গাইছ ইমান চাকি এটা চাওক আমাৰ হিয়াৰামতি জুবিন গাৰ্গৰ কাম চলি আছে বৰ্তমান আমি ছাৰক সুধিছিলোঁ ছাৰে আমাক অনুমতি নিদিলে যাব কাৰণ বহুত ডেঞ্জাৰাছ কাম চলি আছে সেইকাৰণে ভিতৰত যাবলৈ ছাৰে অনুমতি নিদিলে ইয়াতে বহুত কামো চলি আছে নেক্সট টাইম যাম কাম শেষ হোৱাৰ পিছত যাম ছাৰে ছাৰ আগতে ছাৰে আমাক যাব দিলে বাছ পোষ্টাৰখন এটা কোনোবা চাইন মাৰিছে নেকি তাকেইতো কি হ'ব লাগিলে আজাঙা গাইছ আমি বাহিৰৰ বস্তুখিনি গোটাখিনি দেখাই পিনে আমি যাই আছোঁ গাইছ এই গাইছ মোৰ লম্পেনীৰ অৱস্থা একেবাৰে কেম্বা হৈ গৈছে গাইছ শিখৰ পিতৰ পৰা কিবাৰ পৰা লাগি পেলাই মানে গাইছ পুৱা উঠছোঁ মানে কি জানা নাই গাইছ পুৱা উঠি পেলাই বেলেগ টেনশ্যন নাই মানে গম পাইছোঁ আৰু মানে জুবিনদাৰ সমাধিস্থলীত যাম আৰু গাইছ মানে মন কিবা উখল মাখল লাগি আছে গাইছ পেটটো দি থাকিলে একোৱে পৰা নাই কাৰণ জুবিন দা হ'লে আমাক একো নালাগে আৰু হয়নে নহয় ভাই পারলে আমি যদি আমার গাড়িখান রহে আমি পারলে 10টা 11টা গেলে রহি চেষ্টা করিম এই যে আমার গাড়ি কাহক গেলে যাও একটু তো 3 নং ঘুর প্রাণর শিল্পী জুবিন ক্ষেত্রখনৰ ওপৰলৈ 4 নৱেম্বৰ 2019 কথা বহু জুকৰে আছে বাকী বঢ়িয়া লাগছে তারপরে গাইস গাড়িখনৰ নাম খাজা বিয়া বাবা না খাজা বাবা মাছখানো গাড়ীখানো পিছফালে কি লেখাইছে চাওক মায়াবিনী ৰাতিৰ বগত দেখা পালোঁ তোমাৰ ছবি এন্তা আকৌ খাতিৰ নকৰোঁ বেলেগ লিখছি গাড়ীখানত ভাল লাগছি মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবিত কেন্তা আকৌ খাতিৰ নকৰোঁ ভাল লাগছি সকলোৱে লেখক এনেকৈ গাড়ী যাৰ গাড়ী আছে
জাতি জনজাতি আচলতে পুতি গাইছ তেল ডিপুত পুৰুতি সেৱা কৰি লাভ নাই ওজন সমতাৰ হাঁহি মাৰি হেৰি যায় বেয়া নাপাওঁ আবেদ টাইমত ভিডিঅ'খন বনাবলৈ তাৰমানে মোৰ মোবাইলটোত 10% চাৰ্জ আছিল চাৰ্জ শেষ হোৱাৰ পিছত তাৰ লাইটটো অন নহয় না মোবাইলৰ ফ্লেছটো অন নোহোৱাৰ কাৰণে সেইকাৰণে ভিডিঅ' বনাব পৰা নাই মাফ কৰিব আৰু যদি কিবা ভিডিঅ'টোত অলপমান নকলা কথা কৈছোঁ অলপমান মাফ কৰি দিব আৰু বহুত কিজানি ভুল হৈছে আমাৰ কথা কোৱাত বা আমি নলবেৰে যিহেতু আমাৰ অলপমান লেংগুৱেজটো অলপমান সেই যদি ভুল হৈছে মাফ কৰি দিব আৰু আমাৰ টিকু ভাইক বহুত বহুত ধন্যবাদ জনালোঁ টিকুৱে আমাক নিমন্ত্ৰণ জনাই পেলাই লৈ গৈছে তাকে কৈছোঁ আৰু আজিৰ ভিডিঅ'টো এখানি ইয়াতে আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কি ক'ম তাৰমানে গাইছ ভাষা নাই দুখ লাগিছে যিহেতু তাৰ পৰা আহিলোঁ এনে আৰু মাত ওলবাই নোযায় দিনটো কথা কৈ আহিলোঁ তাতে ভিডিঅ' বনাই আহিলোঁ সেইকাৰণে আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে লিখি থাকক আৰু জয় জুবিন দা জয় আহোম